হয় ফ্ৰেণ্ডছ, আজি আপোনালোকক কেইটামান টিপছ দি আছোঁ যে ইউটিউবত কেনেকৈ ভিডিঅ' ভাইৰেল কৰিব পাৰি, ভিউজ বঢ়াব পাৰি, পইচা ইনকাম কৰিব পাৰি বেছি। একদম চিম্পল উপায়, যিটো আপোনালোকে জানে, বাট মই কৈ আছোঁ অসমৰ কথা কৈ আছোঁ, বাকী নাজানো। অসমত বৰ্তমান এটাই চলি আছে, সেইটো হ'ল ভ্লগছ মানে বেলেগ একো তেনেকুৱা মিনিংফুল নহয়। সেইটো ভ্লগছ মানে কি, আপুনি য'ত ত'ত ঘূৰি ফুৰক, সদায় বেলেগ বেলেগ ঠাইত ঘূৰক, দুটামান আল্টু ফাল্টু কথা কওক আৰু নতুন নতুন ঠাইত ঘূৰি কিনে তাত কিবা খাওক নকৰক, সেনেকুৱা টাইপ এটা। 2 নম্বৰ হ'ল কি, আপুনি অলপ ঘূৰোতে ফুৰোতে লাক্সাৰী দেখাওক। আপুনি নতুন নতুন ঠাইত ঘূৰিছে, নতুন অলপ অসমৰ বাহিৰত গৈছে, ইণ্ডিয়াৰ বাহিৰত গৈছে, যিকোনো জেগাত গৈছে, সেইটো এটা অলপমান লাক্সাৰী দেখাওক আৰু মানুহক দেখাওক মানে আপুনি কেনেকুৱা জেগাত যাব পাৰে, টকা পইচা, এইফালে পইচাটো আপোনাৰ পৰাই পাই আছে। 3 নম্বৰটো হ'ল কি, আপুনি অলপ গাড়ী ঘোঁৰা কিনা, মোবাইল কিনা, কিবা কিনা, এইবিলাক দেখাই থাকক। আৰু আপুনি যদি মেৰিড হয়, তেনেহ'লে ঘৈণীয়েকৰ লগত যিখিনি, আপোনাৰ ঘৈণীৰ লগত যিখিনি ষ্টৰি হৈ আছে, বা হাজবেণ্ডৰ লগত যিটো ষ্টৰি চলি আছে ডেইলি, এবাৰ হাজবেণ্ডে খং কৰিব, এবাৰ ঘৈণীয়েকে খং কৰিব, কেনেকৈ মানালে, কি কৰিলে, লাভ ষ্টৰি ক'লে, কেনেকৈ বিয়া হ'ল, এইবিলাক আৰু ঘৰুৱা কথা। মানে আনৰ ঘৰৰ কথা খুচৰি আমাৰ মানুহে ভাল পায়, তো সেইবিলাক নিজৰ ঘৰৰ কথাবিলাক দেখাই থাকিলে হ'ল। পাৰ্চনেল লাইফটো খুব ভাল পায় মানুহে, খুব জল্দি মানুহে চাব। বাকী মোৰ নিচিনাকৈ জ্ঞান পেলি থাকি লাভ নাই, মানুহে নাচায়, ঠিক আছে। সেইটো এটা। আৰু তাৰপিছত বাকী মেইনলি মানে এণ্টাৰটেইনমেণ্ট আৰু মানুহক মানে যি টি দেখাই আনে কিবা কিবি, এইবিলাক দেখাই থাকিলে মানুহে ভাল পায়। আৰু বিশেষকৈ আনৰ ঘৰৰ বা আনৰ লাইফটো মানুহে চাই ভাল পায়। আৰু অলপ লাক্সাৰী দেখাব পাৰিলে বেছি ভাল। আৰু লাক্সাৰী যদি নেদেখায়, তেনেহ'লে একেবাৰে নিজৰ মানে একদম লগাতকৈও বেছি দুখীয়া দেখাই, যি টি দেখাই কিনে অলপ দেখাই থাকিলে সেইটোও ভাল পায়। আৰু বাকী এক্টৰ এক্ট্ৰেছ কিবা কিবি, সিহঁতৰ লগত কলাবৰেশ্যন কৰিলে বা তেওঁলোকৰ লগত কথা পাতি ইণ্টাৰভিউ ল'লে, সেইবিলাকো চলে, নচলা নহয়। বা আৰু সেইখিনিয়ে আৰু এইকেইটা কৰিলে খুব জল্দি ভিউজ আহিব, ডাঙৰ মানুহ হৈ যাব, টেনশ্যন নাই।